আপোনালোকে দেখিছে এয়া মোৰ হাতত আছে এটা এমচিলৰ পেকেট আৰু এয়া হৈ গ'ল জুৰিয়া পেপা এজোৰ জুৰিয়া পেপা এতিয়া মই যদি আপোনালোকক কওঁ যে এনে ধৰণৰ এমচিলৰ পৰাই এজন যুৱকে এনে ধৰণৰ জুৰিয়া পেপাসমূহ বা যিকোনো ধৰণৰ পেপা তেখেতে প্ৰস্তুত কৰিছে হয়তো আপোনালোকে বিশ্বাস নকৰিব কিন্তু এয়া সঁচা দুলিয়াজানৰ ভাদৈ পাচলিৰ এজন যুৱকে নিজৰ ঘৰতে এনে ধৰণৰ এমচিলৰ পৰা এইসমূহ পেপা প্ৰস্তুত কৰি আছে আৰু বিক্ৰী কৰি আছে তেখেতে প্ৰস্তুত কৰা সেই পেপাসমূহ ক'ত বিক্ৰী কৰিছে দাম কিমান সকলোখিনি আপোনালোকক জনোৱাৰ চেষ্টা কৰিম অনুগ্ৰহ কৰি আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব নমস্কাৰ মই অসীম বৰা অন্য এটা নতুন ভিডিঅ'লৈ মই আপোনালোক সকলোকে স্বাগতম জনাইছো ইতিমধ্যে জনাইছো দুলিয়াজান ভাদৈ পাচলিৰ এজন যুৱকে এমচিলৰ পৰা প্ৰস্তুত কৰি আছে পেপা সকলোখিনি জনাই আছো আপোনালোকে ভিডিঅ'টো চাই থাকিব আৰু এইজনে হ'ল সেই যুৱকজন যিজনে এইসমূহ এমচিলৰ পেপা তেওঁ প্ৰস্তুত কৰিছে সকলোখিনি এমচিলৰে প্ৰস্তুত কৰা পেপা প্ৰথমে তোমাক স্বাগতম জনাইছো নমস্কাৰ হয় তুমি কেতিয়াৰ পৰা এনে ধৰণৰ পেপাসমূহ বনাই আছা এমচিলৰ পৰা মই বৰ্তমানলৈকে প্ৰায় 6 বছৰে হ'ল হয় এনে ধৰণৰ এমচিলৰ পেপাৰ মই বনাই আছো 6 বছৰৰ পৰা বনাই আছা হয় হয় 6 বছৰৰ পৰা বনাই আছো হয় তুমি এই পেপাসমূহ কলে কলে পঠাইছা এতিয়ালৈকে যেহেতু তুমি 6 বছৰৰ পৰা বনাই আছা হয় মইতো অসমৰ প্ৰায়খন ডিষ্ট্ৰিক্টলৈ মই পঠিয়াইছো হয় কিন্তু মানে মোক আৰু এটা কথা ক'ব পাৰে মই গৌৰৱ হৈছো যে মই ভাৰতৰ বাহিৰলৈকেও পঠিয়াইছো হয় নেকি হয় হয় ভাৰতৰ বাহিৰ মানে অসমৰ বিভিন্ন জিলালৈ পঠাইছা বিভিন্ন জিলালৈ পঠিয়াইছো ভাৰতৰ বাহিৰলৈ ক'লে ভাৰতৰ বাহিৰলৈ আপোনাৰ আমেৰিকালৈ পঠিয়াইছো আৰু লণ্ডনলৈ পঠিয়াইছো আমেৰিকা আৰু লণ্ডন তোমাৰ পেপাৰ গৈছে হয় 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 আপোনাৰ আমেৰিকাত মই এজোৰ পেপাৰ পঠিয়াইছো আৰু সিংগল পেপাৰ দুটা লৈছে সেই একেজন মানুহে হয় আৰু লণ্ডনলৈ এজোৰ পঠিয়াইছো হয় আপোনালোকে দেখিলে দুলিয়াজান ভাদৈ পাচলিৰ এই যুৱকজনে প্ৰস্তুত কৰা এইসমূহ এমচিলৰ পেপা আমেৰিকা আৰু লণ্ডনলৈও তেখেতে পঠাইছে তেখেতৰ যি সৃষ্টিৰাজি সেই সৃষ্টিৰাজিৰ প্ৰতি আকৰ্ষিত হৈ এনে ধৰণৰ পেপাসমূহ আমেৰিকা বা লণ্ডনলৈও মানুহে বিচাৰিছে খুব ভাল লগা কথা আৰু তোমাক এইখিনিতে আৰু এটা কথা সুধো তোমাৰ এই পেপাসমূহৰ দাম কেনেকুৱা মইতো দুই ধৰণৰ পেপাৰ বনাওঁ হয় এয়া দেখিছো জুৰিয়া এইটো হৈছে জুৰিয়া আৰু এইটো হৈছে সিংগল দুইটাৰ দাম বেলেগ বেলেগ আৰু এয়া দামটো অকমান এই সিংগলটোতকৈ অকমান বেছি হ'ব আৰু এইটো গুটিয়া বুলি কয় এইটো মানে এইটো অকমান কম হয় আৰু দুইটাৰে পৃথক দাম হয় আপোনালোকে দেখিছে তেখেতে সিংগল পেপাৰ প্ৰস্তুত কৰে আৰু জুৰিয়া পেপাৰো প্ৰস্তুত কৰে দুইটাৰে দাম বেলেগ বেলেগ আৰু যিহেতু তেখেতৰ যি ফোন নাম্বাৰ মই ভিডিঅ'ত ডিসপ্লে কৰি দিম আপোনালোকক প্ৰয়োজন হ'লে যোগাযোগ কৰি ল'ব পাৰে সকলোখিনি তেখেতে জনাই দিব এইখিনিতে তোমাক আৰু এটা কথা হতো তোমাৰ গোটেই প্ৰক্ৰিয়াটো যদি দেখাব পাৰা অকনমান চাম আমি হয় হয় নিশ্চয় দেখাম হয় এইটো হৈছে মোৰ ফ্ৰেম হয় হয় এইটো কিহৰ এইটো হৈছে কাঠৰ হয় মই মহহিঙৰ শেপত বনাই লোৱা হৈছে হয় তাৰ পিছত পেপাৰটোৰ শেপটো দিবলে নহয় জানো হয় তাৰ পিছত এয়া হৈছে কাপোৰ হয় এয়াৰ সাইজতে মই বনাই লোৱা হৈছে হয় এই ফ্ৰেমটোৰ ভিতৰত এই কাপোৰখন হুমিয়াই দিয়া হ'ব হয় তাৰ পিছত আপোনাৰ এইকেইটা হৈছে এমচিল হয় এই দুইটা মিক্স কৰি পেনেহে ইয়াত লগোৱা হয় পেজ বনে মানে হয় হয় এই দুটা মিক্স কৰি এটা পেজ বনে সেইটো মিক্স কৰি পেনে ইয়াত লগোৱা হয় ইয়াত তুমি হানি দিয়া গুটি হয় হয় ইয়াত লগোৱা হয় তাৰ পাছত তুমি হানি দিলা গুটি এমচিল বিলাক হয় তাৰ পিছত তুমি কিমান সময় ৰাখা তাৰ পিছত মই এইটো হুকাবলৈ কাৰণে মই প্ৰায় এদিন সময় দিও এদিন ৰাখা হয় এদিন ৰখা হয় তাৰ পিছদিনাখনহে ইয়াৰ পৰা উলিওৱা হয় ইয়াৰ পৰা উলিওৱাৰ পিছত এই কাঠটুকুৰা উলিয়াই দিয়া নহয় হয় এই কাঠটুকুৰা উলিয়াই দিয়া হয় উলিয়াই দিয়াৰ পিছত এইটো শেপ লৈ গৈ মানে পেপাৰটোৰ শেপ লয় হয় তাৰ পিছত শেপটো লোৱাৰ পিছতো ইয়াত বহুত কাম থাকে হয় সেইটো তাৰ ইয়াত চিজ মৰা হয় এয়া চিজ দেখিছে এখন চিজ মাৰিব লাগিব চিজ মৰাৰ পিছত আপোনাৰ পুৰা হিটল কৰিব লাগে ফিনিচিং এটা আনিবলৈ কাৰণে হিটল কৰা হয় তাৰ পিছত ইয়াৰ ওপৰত ৰং মৰা হয় ৰং মৰাৰ পিছত এই এনেকুৱা ৰং মৰা হয় কলা ৰং মৰা হয় কলা ৰং মৰা অকল এবাৰ মাৰিলেও নহ'ব এইটো ফিনিচিংটো দেখিছে নহয় এইটো যোনটো অকমান জিলিকি আছে এইটো ফিনিচিংটো আনিবলৈ আৰু একোটা মাৰিব লাগে মানে তুমি দুবাৰ ৰং মাৰা হয় তাৰ পাছত আৰু ৰং মাৰোতো আপোনাৰ এদিন মাৰিলো এদিন হুকাব দিও তাৰ পিছদিনাখন আকৌ ৰং মাৰিব লগা হয় তাৰ পিছত আপোনাৰ এইটো পিতল লগোৱা হয় এয়া পিতল হয় আৰু বহুতে ভাবে যে এইটো টেপ বুলি ভাবে কিন্তু টেপ নহয় এইটো পিতল লগোৱা হয় একদম পিওৰ পিতল হয় ন হয় হয় পিওৰ পিতল হয় পিতলসমূহ তুমি ক'ৰ পৰা আনা পিতলবোৰ মই তিনিচুকীয়াৰ পৰা আনো হয় তাৰ পাছত পিতল লগালা তাৰ পাছত কি কৰা তাৰ পিছত এয়া হৈছে গম নলা হয় এয়া বাঁহৰ পৰা বনোৱা হৈছে হয় বাঁহৰ
তাৰপিছত ইয়াৰ ভিতৰত নল থাকে হয় নল খাগৰি তাৰ পৰা সম্পূৰ্ণ তাৰপিছত সম্পূৰ্ণ বনি ৰেডি হৈ যায় পেপাৰযোৰ হয় তোমাক আৰু এটা কথা সুধো তুমি কেৱল এমচিলৰে পেপা প্ৰস্তুত কৰা নে মহৰ শিঙৰো তুমি প্ৰস্তুত কৰা মই আপোনাৰ মহৰ শিঙৰো পেপাৰ প্ৰস্তুত কৰোঁ হয় তোমাৰ ওচৰত আছে নেকি আছে আছে মোৰ এই দুযোৰ হৈছে মহৰ শিঙৰ পেপাৰ হয় এই দুইযোৰ মই নিজে বনোৱা হয় হয় এই দুযোৰ মহৰ শিঙৰ ন হয় মহৰ শিঙৰ হয় হয় আৰু এইযোৰ হৈছে এমচিলৰ হয় আপোনালোকে পাৰ্থক্য ইয়াত তেনেকৈ একো নাপায় সাউণ্ড কোৱালিটি একে মহৰ শিঙৰ যেনেকুৱা বজিব আৰু মই নিৰ্মাণ কৰা এই এমচিলৰ পেপাৰ সেই একে বজিব হয় আপোনালোকে দেখিছে এইযোৰ হৈ গ'ল মহৰ শিঙৰ পেপা আৰু এইযোৰ হৈ গ'ল এমচিলৰ পেপা দেখাটো আপুনি অকণমানো ধৰিব নোৱাৰে যে কোনো পাৰ্থক্য নাপাব ইয়াত মানে সম্পূৰ্ণ একেই দুইযোৰ একেই আপুনি ধৰিব নোৱাৰিব আৰু তেখেতে কোৱা মতে ইয়াৰ সাউণ্ড কোৱালিটিটো কোনো কম্প্ৰমাইজ কৰিবলগীয়া নহয় একদম খুব ধুনীয়া সাউণ্ড পাব একদম সম্পূৰ্ণ একে আপোনালোকে দেখিছে এইসমূহ মোৰ হাতত আছে কুৰিয়াৰ ৰিচিপ্ট দেখিছে আৰু আপোনালোকে এইসমূহ দেখিয়ে হয়তো বুজিব পাৰিছে তেখেতে এতিয়ালৈকে কিমান পেপা বিক্ৰী কৰিছে এইসমূহ কুৰিয়াৰ কৰি পঠোৱা পেপাৰ ৰিচিপ্ট ইয়াৰ উপৰিও তেখেতৰ ঘৰলৈ বহু লোক আহে যিসকলে আহি নিজে পেপাযোৰ লৈ যায় বা পেপাসমূহ লৈ যায় সেইসমূহ বেলেগ কথা কিন্তু এইখিনি মাত্ৰ কুৰিয়াৰ ৰিচিপ্ট আপোনালোকে অনুভৱ কৰক এতিয়া কিমান পেপা ইতিমধ্যে বিক্ৰী কৰিছে এইখিনিতে তোমাক আৰু এটা কথা সুধো দেই তুমি অফ কেমেৰা কৈ আছিলা যে তোমাৰ পেপা প্ৰস্তুত কৰা কিবা এটা সিক্ৰেট আছে সিক্ৰেটটো অকণমান যদি পাৰা কৈ দিয়া সেইটো সিক্ৰেট এতিয়া অন কেমেৰাত ক'ব নোৱাৰি কিন্তু অফ কেমেৰাত আপোনাক ক'ম বাৰু সেই সিক্ৰেটটো কোনখিনিত আছে তোমাৰ পেপা প্ৰস্তুত কৰা সিক্ৰেটটো আছে এইটো বস্তুতে ইয়াত যেতিয়া আমি বনোৱা হয় ন সেইটো টাইমত বস্তুটো দিয়া হয় কিন্তু সেইটো সিক্ৰেট নকওঁ আৰু সেইটো সিক্ৰেট আপোনাৰ অফলাইনত কওঁ অন কেমেৰা ক'ব নোৱাৰা অন কেমেৰাত ক'ব নোৱাৰো সেইটো ঠিক আছে বাৰু তোমাৰো কিছুমান প্ৰাইভেচি থাকে তাত মই জোৰ নকৰোঁ আপোনালোকে বুজি লওক তেখেতৰ কিবা এটা সিক্ৰেট আছে তেখেতে বোলে অন কেমেৰা ক'ব নোৱাৰে ঠিক আছে আৰু তোমাৰ যিহেতু পেপা প্ৰস্তুত আছে এইযোৰ তুমি ক'লা ইতিমধ্যে যে সম্পূৰ্ণ সাজু হৈ আছে অকণমান বজাই দেখাবা দেই ঠিক আছে হয় বজাই আপোনালোকে ইতিমধ্যে দেখিলে এনেধৰণৰ এমচিলৰ পৰা এইসমূহ পেপা তেখেতে প্ৰস্তুত কৰি আছে বিক্ৰী কৰি আছে কিমান সুন্দৰ তেখেতৰ প্ৰতিভা সকলোখিনি দেখুৱাৰ অকণমান চেষ্টা কৰিলোঁ আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে ভিডিঅ'টো এবাৰ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু সকলোলৈ অনুৰোধ আপোনালোকে অনুগ্ৰহ কৰি পেজটো এবাৰ ফ'ল' কৰি যাব আৰু এইখিনিতে আৰু এটা কথা জনাওঁ তেখেতৰ যি ফোন নাম্বাৰ মই ভিডিঅ'ত ডিছপ্লে কৰি দিছোঁ কাৰোবাক যদি পেপা প্ৰয়োজন হয় আপোনালোকে তেখেতক যোগাযোগ কৰি ল'ব পাৰে সম্পূৰ্ণ অনলাইনৰ ব্যৱস্থা ৰাখিছে এইসমূহ দেখিছেই কুৰিয়াৰ ৰিচিপ্ট ইতিমধ্যে তেখেতে যিসমূহ পঠাইছে সকলোখিনি দেখুৱালোঁ ধন্যবাদ লগ পাম অন্য এটা নতুন ভিডিঅ'ত ধন্যবাদ